প্ৰমোদ বৰৰ দিনত কিন্তু ছাৰ এইবিলাক হোৱা নাছিলে ছাৰ এই 5 বছৰ কালত কি ক'ব আচলতে আপুনি প্ৰমোদ বৰৰ দিনত হৈছে হোৱা নাই ইয়াৰ মই মালিক নাকি আজি হৈছে ইয়াৰ মই মালিক নাকি প্ৰমোদ বৰৰ দিনত হোৱা নাই ইয়াৰো মই মালিক নহয় আজিৰ দিনত যিটো হৈছে সেইটো মালিক নহয় মই ইলেকশ্যন ছাৰ আহি আছে গোটেই এইটো আইনগতভাৱে যি কৰিব লাগে প্ৰশাসন আছে বাছ নিৰ্বাচন ক্ষেত্ৰত ছাৰ আপুনি কোকৰাঝাৰৰ কি ঘটনা ঘটিছে যোৱাকালি যিটো ঘটনা ঘটিছে ছাৰ সেইটো ময়ো শুনিছোঁ যে কিবা এক্সিডেণ্ট হৈছে আমাৰ মাজত ঢোল বজা বুলি ক'ব নালাগে হৈছে আমিও শুনি পাইছোঁ বা মোবাইলত দেখিছোঁ খুব চিৰিয়াছ এনেকুৱা যাতে ভৱিষ্যত নহয় ইয়াৰ কাৰণে মই এপিল কৰিছোঁ বড়ো হওক আদিবাসী হওক ইয়াৰে মানুহ শান্তি বজাই ৰাখক গণ্ডগোল হ'ব নালাগে কোনোবা একজন দুইজনে ভুল কৰিছে বুলি সমাজ হিচাপে ইয়াত গণ্ডগোল হ'ব নালাগে কথা শিকি আৰু আপোনালোকেতো জানে ল এণ্ড অৰ্ডাৰ আমাৰ হাতত নাই ল এণ্ড অৰ্ডাৰে নিজাববীয়াকৈ চাই আছে কণ্ট্ৰল কৰিবৰ কাৰণে আৰু আজি ৰাতিপুৱাও ধৰ্ণা চৰ্ণা দিছে বুলি কৈছে যে নহওক ডেম'ক্ৰেটিকভাৱে ধৰ্ণা দিব লগা আছে দিয়ক কিন্তু ভাইলেঞ্চ কৰিব নালাগে কথা সীমান্ত এলেকাত ছাৰ কি আহ্বান জনাব কোকৰাঝাৰবাসী ৰাইজক আহ্বান বলেছি জনাইছে আৰু কি আহ্বান ভূটান সীমান্ত এলেকাত আহ্বান জনাইছে না আৰু দুইবাৰ ভূটান সীমান্ত অঞ্চলত এইটো স্থাপন কৰাৰ কিবা উপকাৰ হ'ব নে বুলি ভাবে না নাই ভাল হ'ব মানে সেইটো বুলি নহয় আৰু আছে বহুত ইনষ্টিটিউশ্যন আহিব স্পষ্ট কথা সেইটো আৰু এইটো আৰম্ভণিহে আৰু হ'ব আৰু ইয়াৰ পিছত এইফালে পলিটেকনিক আছে আৰু মাৰ্চাৰ্ছসকলৰ কিবা মিউজিয়াম আছে সেইটো মই আৰু ইয়াৰ পিছত নেক্সট ফাউণ্ডেশ্যন কৰিম কিন্তু প্ৰমোদ বৰৰ দিনত কিন্তু ছাৰ এইবিলাক হোৱা নাছিলে ছাৰ এই 5 বছৰ কালত কি ক'ব আচলতে আপুনি প্ৰমোদ বৰৰ দিনত হৈছে হোৱা নাই ইয়াৰ মই মালিক নাকি আজি হৈছে ইয়াৰ মই মালিক নাকি প্ৰমোদ বৰৰ দিনত হোৱা নাই ইয়াৰো মই মালিক নহয় আজিৰ দিনত যিটো হৈছে সেইটোও মালিক নহয় মই ইলেকশ্যন ছাৰ আহি আছে গোটেই এইটো আইনগতভাৱে যি কৰিব লাগে প্ৰশাসন আছে বাছ নিৰ্বাচন ছাৰ আহি আছে মানসত কেনেধৰণৰ প্ৰাৰ্থী বা আপোনাৰ ফালৰ পৰা দিয়া হ'ব নে অন্য ফালৰ পৰা দিয়া হ'ব আমি টোটেল কথা সেইটোৱে স্পষ্ট আমি NDA হিচাপে খেলিব তো এতিয়া মানাস হিচাপে আমাৰ BPF-ত পৰে না কাৰোবাৰ হাতত পৰে সেইটো মই আজিৰ দিনত ক'ব নোৱাৰোঁ ছাৰ দীপেন বড়োক অপমান কৰা বুলি কৈছে বাগুৰুম্বা অনুষ্ঠানত কি ক'ব ইয়াক লৈ মই কি জানে কোন অপমান হৈছে কোন অপমান হোৱা নাই এইটো মোৰ হিচাপ লোৱা কিবা দায়িত্বত মই নাই নহয় দায়িত্ব কাৰ হাতত আছে ইয়াৰ লগত কথা পাতোঁ কোনোবা অপমান হৈছে কোনোবা অপমান হোৱা নাই ইয়াত চোৱা চিতা কৰা মোৰ দায়িত্ব নহয় ছাৰ বিধানসভা নিৰ্বাচনৰ পিছত EPPL দল নিশেষ হৈ যাব নেকি ছাৰ এইবাৰ